তো নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। মই আছোঁ মানে হেৰিয়ত আছোঁ, কিহত আছোঁ মই সাউথ ইণ্ডিয়া, যিহেতু কেৰেলা লাহেকৈ কৈছোঁ কেৰেলাটো সাউথ ইণ্ডিয়াত কেৰেলা। তো মই বেপাৰী হৈ আছোঁ মানে এতিয়া বেপাৰী মানে এইখন আছে মোৰ লগত বসন্তী, এখন মোৰ নহয়, এখন এইটো চলোৱাজনেহে মই হৈ আছোঁ বৰ্তমান। কিন্তু মেইন মালিকজন সেইফালে আছে, কোনো হয় আৰু নাম চাম নাজানো, মালিয়ালী। তো ইয়াত মানে আছোঁহি সোমাই কিনে মালিয়ালী জেগাত, মালায়ালাম কথা কয় মানে মানুহখিনি মালায়ালাম মালিয়ালী। তো বেলেগৰ গাড়ী চলাই আছোঁ বৰ্তমান। এই আজি বেপাৰ কৰিব আহিলে মানে পিছফালে আছে মাল ধুনীয়াকৈ কিবা কিবি আছে দেখাই দিছোঁ। চাওক বস্তুটো এখন গাড়ীখন হয়, এখন আনছ ফুড মানে ইয়াত অকল বস্তুটোৱে হয় মানে এইটো মানে বস্তুটো হয় মানে এইটো অকল ফল মূলৰ গাড়ী হয় মানে আনছ ফুড। এইফালে আছে আনছ ফুডৰ চিটখন, এইফালে আপেল এইটো আপেল এইটো আপেল হয় এটা দেখিব পাইছে আপোনালোকে আপেল, আৰু এটা দেখিব পাব এতিয়া আপেল 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 কিমান খাব আপেল, এইবিলাক কমলা কমলা হয়, এইটো সৰু আপেল মানুহবিলাক চাই আছে মোক কি কৈছে বুলি ভাবিছে মানে। এইটো আংগুৰ হয়, এইটো এই বস্তুটো এখন কাটাখন হয়, কাটাখন এইকেইটা মাছকেইটা পলিথিনকেইটা এইকেইটাই মেইন বস্তু। এইটো হ'ল আপোনাৰ এইটো 50 টকীয়া আপেল, এইটো আপোনাৰ এইটো কেইটকা আছিলে জানো পাহৰি থাকোঁ নহয়, লিষ্টখন চাই হ'ব লাগিব। এনে কিবা এটা ধৰি লওক আপোনালোকে, কিবা এটা হয় এইটো মানে হেৰি হয় কমলা। এইটো মানে চিমলা আপেল চিমলা আপেল হয়। বস্তুটো এনেকুৱা হয়, এইটো বঢ়িয়া লাগে খাই, কেইটা খালে ভাল লাগিব। এই বেপাৰ বোলা বস্তুটো মানে এইটো শুনিবলৈ অকণমান বেয়া, বেপাৰী ইংলিছত বিজনেছ, ইংলিছত কেনে ধুনীয়া লাগে অকণমান শুনিবলৈ। তো অসমীয়াত হ'লে মানে চব বেপাৰী বেপাৰী মানে এনেকুৱা বস্তু যিটো নেকি নিজৰ মন মৰ্জি মতে কৰি কেনে কাৰো কথা নুশুনি নিজৰ ইচ্ছামতে গৈ ইচ্ছামতে আহি যিটো ইনকাম কৰে তাকে বোলে বেপাৰী ইংলিছত বিজনেছমেন। ইংলিছটো নাজানো মানে এনেই কৈ দিছোঁ শুনিছোঁ। তো ইংলিছত বিজনেছমেন, আৰু বিজনেছ মানে এনেকুৱা এটা বস্তু বেপাৰ যিটো আনক সংস্থাপন দিব পাৰে, যিটো নেকি আনক 10জনক সংস্থাপন দি কেনে ৰাখিব পাৰে, সেইটোহে বেপাৰী, সেইটো এজন বিজনেছমেন। তো চাকৰি বোলা বস্তু, চাকৰি এনেকুৱা এটা চাকৰি অকল নিজৰ লাইফটো বা ভালকৈ চলিব, টুকটাককৈ ধুনীয়াকৈ চলিব। তো বেলেগক 10জনক সি আনিব নোৱাৰে, সংস্থাপন দিব নোৱাৰে। তো বিজনেছত আপুনি নিজেও চলিব পাৰে আৰু আন 10জনকো আপুনি চলাব পৰা ক্ষমতা থাকে বিজনেছত। তো মই হায়াৰ ছেকেণ্ডেৰী পঢ়োঁতে মই ভাবিছিলোঁ, মই আগৰ পৰা মোক পঢ়া সময়ত বিজনেছত মানে বিজনেছত আগৰ পৰাই ভাবি আছিলোঁ বিজনেছ কিবা এটা হওক, কিন্তু চাকৰিৰ লগত আজিলৈ কোনো মাথাই মৰা নাই। তো সেইকাৰণে আপোনাৰ পঢ়িলে বুলি অকল বিজনেছ বা চাকৰি কৰিম বুলি নহয়, বেপাৰ বাণিজ্যটো যথেষ্ট সুবিধা আছে। আমাৰ অসমতে কিমান আপোনাৰ মানুহ বাহিৰৰ পৰা আহি কিনে বেপাৰ বাণিজ্য কৰিছে। আমাৰ অসমৰ মানুহখিনি লাজ কৰে, ইমান বাহিৰত লাজ নকৰে, আমাৰ অসমত লাজ কৰে। আপেল, কমলা, আঙুৰ আপোনালোকে চালে। তো মানে এইবিলাকে আৰু হ'ল বেপাৰ বোলা বস্তুটো মানে মই মন কৰিছোঁ। বেপাৰ বোলা বস্তুটো বহুত মানে ধুনীয়া বস্তু হয়, যিটো এজন বেপাৰীয়ে মানে নিজে খায়, নিজে বৈ, নিজৰ কথা মতে চলে, তেওঁ সেইটো বেপাৰীয়ে মানে লাহে লাহে ডাঙৰ হৈ কিনে 10টা মানুহক কৰ্ম সংস্থাপন দিব পাৰি মানে। তো এটা চাকৰিয়াল মানুহে মানে চাকৰি মই কোৱা নাই বেয়া বুলি, চাকৰি কৰি ভাল, কিন্তু চাকৰি নোপোৱা সকলো কথা কৈছোঁ, তেওঁ চাকৰি নাই পোৱা মানে এনেই ভাবে বেকাৰ।
বেকাৰ থাকিব কেলে দৰকাৰ আছে বেকাৰ থকাতকৈ কিবা এটা কৰি টুকটাককৈ ধুনীয়াকৈ কাম আছে চব্জি বিকাটো কোনো লাজৰ কথা নহয় চব্জি বিকিলে এজন মানুহ লাজৰ কথা নহয় কোনো কৰ্ম কৰি খাই আছে কাম কৰাটো লাজ নহয় কাম কৰিব লাগে যিকোনো কাম মই লাজ নকৰোঁ মানে লাজ কৰিলোঁ কাম কৰিব লাগে খাব লাগে কালি চুৰ ডকাইত কাৰোবাক ঠগি খাব নালাগে মইতো কাৰোবাক ঠগি খোৱাটো ভুল সেইটোহে লাজ কৰিব লাগে বা চুৰ কৰি খোৱাটো বেপাৰ কৰি কিনে খাব পোৱাটো লাজ নকৰে মানে তো মই মানে এনেই অকণমান কৰিছোঁ আপোনালোকক মোক আকৌ চাইকেল নাথাকিব মানে এনেই অলপ কৰিছোঁ আৰু আকৌ মানে ভাবিব পাৰে ন আপুনি বহুত জানে দেই বুলি নাজানো মই আকৌ হায়াৰ ছেকেণ্ডেৰীত খেল আকৌ কলেজত ভাবিছোঁ আকৌ প্ৰথম যেনিবা কিবা কিবি নাম লগাম নেকি আৰু স্কুলত কেতিয়াবা ইংলিছখিনিয়ে ইণ্ডিয়ানটো ইণ্ডিয়ান হৈ যায়চোন কেতিয়াবা ইণ্ডিয়ান তেনেকুৱা নহয় যে খেলি মেলি ভাৰতটো ভৰত পঢ়ি থাকি কেতিয়াবা স্পেলিঙত ভৰত পঢ়ি যায় ওলাই যায় মুখত স্কুলত নাম লগাব লাগিব তো ভিডিঅ'বিলাক চাই কিনে অলপ বেয়া চাই পালেও কমেণ্ট দিব আপোনালোকে আৰু ভাল ভাল ভিডিঅ' তেতিয়াহে বনাম যেতিয়া নেকি আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিছোঁ নতুন আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভিডিঅ' বনাই ভাল লাগিব ভাল ভিডিঅ' বনাম ভালকৈ আপোনালোকে কমেণ্ট চমেণ্ট দিব আপোনালোকে কেনেকুৱা ভিডিঅ' লাগে আপোনাক কমেণ্ট প্লিজ কমেণ্টত দিব নাপাহৰিব কমেণ্ট দিলে আমি মানে উৎসাহ পাওঁ ভাল লাগে আমি ভিডিঅ' এইটো বনাবলৈ ভিডিঅ'টো মোৰ অলপ দেৰি হয় মাজে মাজে মই ৰেগুলাৰ দিবলৈ চেষ্টা কৰি আছোঁ যিমান সোনকালে পাওঁ মই ডেইলি ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটো যদি নতুন আছে প্লিজ ছাবস্ক্ৰাইব লাইক আৰু চাব আজিলৈ ধন্যবাদ মই নকল বাই বাই অহা নেক্সট